আশা কৰিছোঁ সকলো ভালে আছে। আৰু আজি ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ কাৰণ দেখিছে আমি এফালে আহি আছোঁ আৰু ৰাতিপুৱা 4:51 হৈছে। এফালে আহি আছোঁ মানে ঘৰলৈ আহি আছোঁ দিল্লীৰ পৰা অসমলৈ। আৰু দেউতা আহিছে লগত। ময়ো কোনে শুই উঠি আহিছোঁ মানে বহুত বেছি টোপনি ধৰিছে, সেইকাৰণে ভিডিঅ' কৰিব পৰা ইমান মানে অৱস্থাত নাই আৰু টোপনি আহিছোঁ। তো মই ভিডিঅ' কৰিবলৈ বিশ্বকেই দিছোঁ, অকণমান যিমানকণ পাৰে কৰিছে আৰু ইমান মানে ভিডিঅ' ইমান বেছি ভালকৈ মানে কৰিব নাজানে, ময়ে নাজানো কিন্তু মোতকেই মানে কৰিব নাজানে, হ'লেও অকণমান উঠাইছে আৰু তাকে। আৰু ইণ্টাৰেষ্টিং কথাটো হৈছে কি, মই যে ঘৰলৈ আহি আছোঁ সেইটো মানে মাহঁতে নাজানে, কিন্তু কোনেও নাজানে, মই কাকো কোৱা নাই মানে যাম বুলি জানে আৰু এইকেইদিনতে যে আজিয়ে যে আহিম তেনেকুৱা মানে নাজানে আৰু। তো মই চাওঁ ঘৰত গৈ ৰিয়েকশ্যনবোৰ কেনেকুৱা হয় মানুহবোৰৰ মোক দেখি, মানে আচানক দেখি আৰু ভালেই লাগে দিয়কচোন, এনেকৈ কেতিয়াবা নোকোৱাকৈও যাব লাগে। তো ব'লক আপোনালোকে মোৰ লগত কেনেকুৱা লাগে চাওঁ, মাহঁতৰ কেনেকুৱা ৰিয়েকশ্যন হয়। আৰু এইফালে লাইন পাতি আছোঁ আৰু মানে মোৰ বহুত ঠাণ্ডাও লাগিছে, কঁপি এনেকৈ ৰৈ আছোঁ আৰু এতিয়া ৰাতিপুৱা অলপ ঠাণ্ডা দিন হৈছেতো এতিয়া, তো লাইন পাতি আছোঁ। লগেজকেইটা ইয়াতে দিলোঁ আৰু এনেকৈ যাওঁ আৰু আমাৰ লগতো আছে আৰু দুটামান বেগ, মানে বেগ বহুত বেছি হৈছে আৰু 3টা মানুহৰ। ক'ত হা যা আজি মানে চবতে লাইন পাতিম চবতে লাইন পাতিম। আপোনালোকে দিল্লী এয়াৰপৰ্ট যোন গৈছে, কিছুমানে হয়তো মন কৰিছে, কিছুমানে নাই কৰা। তো আগত যে দিয়া আছে সেইকেইটা মন কৰিছেনে, মানে আমাৰ সূৰ্য নমস্কাৰ যিকেইটা আসন হয় তাৰ ষ্টেপকেইটা ইয়াত ইমান ধুনীয়াকৈ এটা এটাকৈ দি থৈ দিছে। জানিবলগীয়া কথা আচলতে এইবোৰ, আৰু ভাল লাগে দেখি এনেকৈ। ব'লা ব'লা तुम्हारे नाम सियारे तुम्हार समान हब তুমি জানো বুজানে অবুজন হিয়াতে তোমার কাহিনী ভাল পাওঁ বুলি এবাৰ আমাৰ খানাও আহি গ'ল মানে এতিয়া, আৰু মই খাবৰ কাৰণে উঠিছোঁ। আমাৰ ফ্লাইট আছিলে 8:25-ত আৰু তেতিয়াৰ পৰা মই মানে শুই আহিছোঁ যেতিয়া খাবলৈ টাইম হৈছে আৰু তেতিয়াহে উঠিছোঁ। আৰু মোৰ মানে কি ক'ম আৰু ইমানেই টোপনি। আৰু বিস্তাৰাৰ মানে খানা মই ইমানেই বেছি টেষ্টি পাওঁ, ৰুটি আৰু আলু চব্জি দিছিলে আজি, ইমান টেষ্টি লাগিলে খাই নহয়। আৰু এয়া চাহ, সেইফালে কফিৰ লগত বাটাৰ খাবই খোৱাটো আৰু খাই এইটোৰ পিছতো মোৰ আৰু হোৱাই কাম, মানে মই পূৰা শুই আহিছোঁ। প্ৰথমবাৰ মই ইমান বেছি শুই আহিছোঁ, মানে ইমান বেছি টোপনি গৈছোঁ মই। মাস্কখন দেখিছে চাওকচোন
উঠিছে হ'ব মানে শুই আৰু ফাইনেলি অসম পাই গ'লোঁ আৰু ফ্লাইটৰ পৰা এনেকৈ বুলি নামোতে ইমানেই ধুনীয়া লাগে নহয় মানে সেউজীয়া আৰু অলপ গছ গছনিবোৰ দেখি গছ গছনিবোৰ আৰু মানে বিৰাট ভাল লাগে আৰু মোৰ বেগটো চাচোন অলপ গৈছে ভিডিঅ' ফাইনেলি আমি পাই গ'লোহি ইয়াত দিছে স্কিন কেয়াৰ কাৰণে লটাছ ভিটামিন চি ক্ৰীম হা ছানস্ক্ৰীম নহয় অ' ৰেডিয়েন্স ক্ৰীম কেনেকুৱা লাগিছে অসম পাই ফিলটো কেনেকুৱা লাগিছে এইফালে দেউতা গৈ আছে এইফালে আমি দুটা গৈ আছোঁ চাওঁতে নাহে মোৰ মানুহ নাই যে আমাৰ পিছত বেগ লৈ লওঁ তাৰপিছত আকৌ লগ পাইছোঁ আৰু এয়াৰপৰ্টৰ পৰা ওলাই আহি আমি আহিলোঁ পুতলা ৰৈ আছিলে আমাৰ কাৰণে এয়াৰপৰ্টৰ বাহিৰত তো আহিলোঁ আৰু ভাগৰে যুগৰে খাবলৈ কি দিলে খাবলৈ কি দিলে তাত বগা মোৰ চুৱেটাৰটোৰ পৰা গোটেই বগা বগা লাগি নিচিনা 400 আৰু কি চব্জি কি 400 নহয় নুয়াই দিয়া ভুচা নিচিনা বস্তুটো কিবা চেনি গাখীৰ এইবোৰ কিহৰ লগত ইয়াৰ লগত খাব দিছে নে ওলাবি মই সুধিলে মই নাখাবলৈ বুলি ক'বলৈ সুধিছোঁহে খাই মেলি ৰেডি কিবা বুলি কি হ'ব কি কথা চাউকে ফালিছোঁ খুব বেয়া পাউডাৰ হ'ব ওলাইছে গাখীৰ খাই থৈ দিলে তাৰ লগত আৰু আমি মানে পাতি হাঁহি আহিছোঁ আৰু গাড়ীত দেউতা মানে কাহিনী এটা হ'ল আৰু যিটো মানে চাহ খাবলৈ যিখিনি ফ্লাইটত চেনি আৰু মানে গাখীৰ দিয়ে দেউতা নাজানে যে চাহৰ লগত খাবলৈ দিছে চাহখিনি মানে পিছত দিয়ে আৰু সেইখিনি আগতে দি লয় কিন্তু দেউতাই মানে ভাত খাওঁতেই মানে চৰি ভাতহে ওলাইছে মানে ৰুটি খাওঁতে আৰু সেইখিনি গাখীৰ আৰু চেনি চাহ নিদিয়া আগতে সুদাকৈ খাই দিলে সেইটোকে পাতি মানে পূৰা হাঁহি আহিছিলোঁ অসমৰ পৰা যেতিয়া মানে বাহিৰৰ পৰা যেতিয়া আমি অসমলৈ আহোঁ তেতিয়াহে মানে এয়াৰপৰ্টৰ পৰা ওলাই মানে সেইটো ফিল হয় আৰু যে আমাৰ অসমখন আচলতে ইমান বেছি ধুনীয়া নহয় ইমান একদম ওলাই মানে পূৰা উশাহটো একদম দীঘলকৈ লৈ ইমান ফ্ৰেছ লাগে আৰু ইমান ভাল লাগে নহয় ডিব্ৰুগড়ৰ পৰা যিটো আমাৰ ধেমাজিলৈ যিটো ৰাস্তা ইমান বেছি ভাল লাগে চাৰিওফালে মানে সেইফালেও চাহ বাগান আছে ইফালেও চাহ বাগান আছে এনেকৈ ইমান ভাল লাগে গছ গছনিবোৰ দেখি ন মই কি ক'ম আৰু মই গালি পাৰি আহিছোঁ বিশ্বাস মানে ভালকৈ ভিডিঅ' কৰিব নাজানে একদম যি টি কৰি দিয়ে আৰু একদম সেইকাৰণে মোৰ পূৰা খং আৰু তাৰ ওপৰত আমি বগীবিল পাইছোঁহি আৰু আহি বগীবিল পাৰ হৈয়ে হোটেলৰ পৰা সোমালোঁ কিবা খাওঁ বুলি আৰু ঘৰত যিহেতু নাজানে যে মই ঘৰলৈ আহিছোঁ বুলি গতিকে ঘৰত যে ভাত খাম বুলি আশা কৰি নাযাওঁ আৰু তো বহুত বেছি ভোক লাগিছে তো মই ভাত খাই মানে ভাত লৈ বহিলোঁ আৰু মাংস খাইছা না ৰুটি খাম মই খাই দিওঁ দেই দেউতাহঁতে খাইছে ৰুটি এইফালে দেউতাহঁতে ৰুটি খাইছে এইফালে ইও ৰুটি খাইছে মাংসটো বহুত টেষ্টি হৈছে ব্ৰইলাৰ মাংস বহুত টেষ্টি বেছি জুম হ'ল নেকি সঁচাই মোৰখিনি লোকেল মুৰ্গী ব্ৰইলাৰ মোৰ তোমাৰ পৰা মাংস এডোখৰ দিবা খাই লোৱা ভালকৈ ভাতখিনি খাই ইমান বেছি মজা লাগিলে নহয় মানে ইমানেই বেছি ভাল লাগিলে চব বহুত দিনৰ মূৰতহে যেন ভাত খাইছোঁ তেনেকুৱা লাগিছে মানে তাত খাই থাকিলে ইমান ভাল নালাগে আৰু
ইয়াত মানে আমাৰ নিজৰ ভাতখিনি একদম খাব পাৰিছোঁ, মানে বিৰাট টেষ্টি লাগিলে খাই আৰু কি ক'ম, মই পুৰা তাৰিফ কৰি আছোঁ। তামোল খাই আৰু তামোলো বহুত দিনৰ মূৰত খাইছোঁ, সেইকাৰণে বিৰাট মানে মনটো কি ক'ম আৰু মোৰ বহুত বেছি ভাল লাগিছে। মানে ভাত পুৰা পেট ফুল কৰি ভাত খাইছোঁ একদম লোকেল মুৰ্গী সৈতে। গেলাটো তামোল খাই একদম মানে পুৰা একদম মুখ চুখ ৰঙা কৰি আনিছে, বেয়া। तुम्हारे नाम सियारे तुम्हारे खुमा কৰি খাই পিছতে মোক পদূলিতে নমাই দিলে, মানে পদূলিৰ পৰা আমাৰ মানে ৰাস্তাৰ পৰা অকণমান সোমাই যাব লাগে আমাৰ ঘৰলৈ। বেগটো মানে মই দাঙি নিব নোৱাৰোঁ কাৰণে বৌলে ফোন কৰিলোঁ আৰু যে বেগটো ৰাস্তাৰ পৰা লৈ যাবৰ কাৰণে। আৰু এইকেইটা এনেকুৱা দৌৰি দৌৰি আহিছে নহয়, মই আহিছোঁ বুলি গম পাই। মোৰ চুনুটো ই মানে একদম দৌৰি দৌৰি এনেকৈ আহিছে নহয়, মই আহিছোঁ বুলি। বেগকেইটা মই দাঙিব নোৱাৰোঁ, সিহঁতৰ বেছি উৎপাত, মানে একদম বেগকেইটা দাঙি নিবলৈ। বৌ আহিছে একদম, তাইও মেখেলা চেখেলা দাঙি আহিছে একেবাৰে, গালি পাৰি পাৰি মানে মিছা কথা কৈ কৈ আহিছোঁ বুলি। সি দাঙিব পাৰে, সি টানিবা এইটো। ব'লা সেইটো চুচুৱাই চুচুৱাই লৈ যায়, দেখোন দাঙিব নালাগে, নেপেলাবি আকৌ। বৌয়ে ফোন কৰিছিলে আৰু মোলৈ, পিছত ফোনটো ৰিচিভ কৰি কৈছে আৰু যে আমি বাহিৰত গৈছোঁ আৰু বজাৰ কৰিবলৈ বুলি। ঘৰলৈ যে আহি আছোঁ সেইটো কথা নাই কোৱা, মানে যেনেকে দৌৰি আহিছে একদম বেলুনটো লৈ। ছাৰপ্ৰাইজ দিছিলোঁ। কেনেকুৱা লাগিলে মোৰ ছাৰপ্ৰাইজটো? মোৰ ফুলখিনি ডাঙৰ হ'ল দেই। এইটো কেনেকে চাইছে যা। মোক চিনি নাই মানে কেনেকে চাইছ কি? নাই সেই গাড়ীকেইখন দেখি পেলাই কেনেকে চাইছে যা। কি হ'ল কেনেকে চাইছা? কি মাইনা নিচিনা একে লাগিছে দেখিবলৈ। ইয়াত বেগটো ক'তে এৰিলে চাকো। গাড়ী নানিলো নহয়। চুনুৱে ভাবিছে বেগটোত মই তাৰ কাৰণে গাড়ী লৈ আহিছোঁ বুলি, সেইকাৰণে মানে সি মোৰ বেগটো পূৰা খুলিব লাগি আছে আৰু বেচেৰা বেয়া লাগি গৈছেগৈ। মইতো গাড়ী চাৰি অনা নাই একো, মানে গাড়ীৰ কাৰণে বুঢ়া খাই বাট চাইছোঁ। যি কি নহওক মা ঘৰত নাছিলে এইটো টাইমত, তো মই দেখাব নোৱাৰিলোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু মোৰ ভিডিঅ'টোত মৰম দিব বুলি আশা কৰিলোঁ। লাইক কমেণ্ট কৰি দিব, আৰু মোৰ চেনেলটোত যদি আপোনালোক নতুন হয় তো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। এইখিনি কোনে বনাইছে?